সুপ্ৰভাত মৰমৰ ছাত্ৰ ছাত্ৰীসকল। আজি মই তোমালোকৰ লগত তোমালোকৰ ভাষা পাঠ্যপুথিৰ বুধিয়ক বীৰবল পাঠটি প্ৰথম দুটি দফা আলোচনা কৰিম। তোমালোকে নিশ্চয় বীৰবলৰ নাম শুনিছা। বীৰবল আছিল দিল্লীৰ বাদশ্বাহ, দিল্লীৰ ৰজা, দিল্লীৰ সম্ৰাট আকবৰৰ এজন সভাসদ, এজন মন্ত্ৰী। আৰু বীৰবল বুদ্ধিত খুব বেছি পাৰ্গত আছিল। তেখেতৰ বুদ্ধি খুব বেছি চোকা হোৱাৰ কাৰণে তেখেতক বুধিয়ক বীৰবল বুলি কোৱা হৈছিল। এতিয়া বুধিয়ক বীৰবল পাঠটোৰ ভিতৰতনো কোনখিনি কথা আছে আমি পাঠটো আলোচনা কৰি চাওঁ আহোচোন। আকবৰ দিল্লীৰ বাদশ্বাহ আছিল। ইতিমধ্যে মই তোমালোকক কৈছোঁ যে আকবৰ নামৰ দিল্লীৰ যিজন বাদশ্বাহ মানে হৈছে ৰজা, তেওঁৰ ৰাজসভাত বীৰবল নামেৰে এজন সভাসদ আছিল। সভাসদ মানে মন্ত্ৰী বুলি ক'ব পাৰি। তেওঁৰ ৰাজসভাত এজন মন্ত্ৰী আছিলে, এজন সভাসদ আছিলে। মন্ত্ৰীজনৰ নাম আছিল বীৰবল। বীৰবল অতি বুদ্ধিয়ক বাবে আকবৰে বৰ স্নেহ কৰিছিল। বীৰবল আছিল অতি বুদ্ধিয়ক, তেওঁ বুদ্ধিত খুব বেছি পাৰ্গত আছিল। তেওঁৰ বুদ্ধি খুব বেছি চোকা হোৱাৰ কাৰণে আকবৰে তেওঁক খুব মৰম কৰিছিল। স্নেহ কৰা মানে মৰম কৰিছিল। আকবৰে মাজে সময়ে সভাসদসকলৰ বুদ্ধিৰ পৰীক্ষা লৈছিল। আকবৰ নামৰ এই যিজন বাদশ্বাহ আছিল, ৰজা আছিল, তেওঁ মাজে সময়ে কি কৰিছিল, তেওঁৰ মন্ত্ৰীসভাত, তেওঁৰ ৰাজসভাত যিকেইজন মন্ত্ৰী বা সভাসদ আছিল, সেই মন্ত্ৰীসকলৰ বুদ্ধিৰ পৰীক্ষা কৰি চাইছিল। পিছে বীৰবলক বুদ্ধিৰ পৰীক্ষাত কোনেও পৰাস্ত কৰিব পৰা নাছিল। বীৰবলৰ বুদ্ধি ইমানেই বেছি আছিল যে আটাইবিলাক মন্ত্ৰীৰ ভিতৰতে কোনেও বীৰবলক বুদ্ধিৰ পৰীক্ষাত হৰুৱাব পৰা নাছিল। পৰাস্ত কৰা মানে হৈছে হৰুৱা। এদিন আকবৰে মজিয়াত এডাল ৰেখা টানি উপস্থিত সভাসদসকলক ক'লে। আকবৰে কি কৰিলে, মজিয়াত মানে মাটিত পকাৰ ওপৰত চকেৰে এডাল ৰেখা টানি দিলে, আঁচ এডাল টানি দিলে। টানি দি উপস্থিত সভাসদসকলক ক'লে, মানে সভাখনত বহি থকা মন্ত্ৰীকেইজনক ক'লে, এই ৰেখাডাল যিজনে স্পৰ্শ নকৰাকৈ চুটি কৰিব পাৰিব তেওঁকেই মই পুৰস্কাৰ দিম। এই ৰেখাডাল যিজনে স্পৰ্শ নকৰাকৈ চুটি কৰিব পাৰিব, মানে ৰেখাডাল তেওঁ দীঘলকৈ আঁকি দিছে। সেই ৰেখাডাল চুটি কৰিব লাগে, কিন্তু ৰেখাডাল হাতেৰে চুব নোৱাৰিব। হাতেৰে নোচোৱাকৈ, স্পৰ্শ কৰা মানে হাতেৰে চোৱা, হাতেৰে স্পৰ্শ নকৰাকৈ, হাতেৰে নোচোৱাকৈ ৰেখাডাল চুটি কৰিব লাগিব। আৰু যিজনে হাতেৰে নোচোৱাকৈ ৰেখাডাল চুটি কৰিব পাৰিব তেওঁকে আকবৰে কি কৰিব, পুৰস্কাৰ দিব বুলি ঘোষণা কৰিলে। ইয়াৰ পিছৰ যিকেইটা দফা আছে তাত আমি পঢ়িবলৈ পাম যে বীৰবলেনো কেনেকৈ ৰেখাডাল চুটি কৰিলে বা অন্যান্য মন্ত্ৰীসকলেনো কেনেকৈ ৰেখাডাল চুটি কৰিবলৈ চেষ্টা কৰিলে, আৰু শেষত বুদ্ধিৰ পৰীক্ষাত কোন জিকিল, সেই গোটেই কথাখিনিৰ লগতে বুদ্ধিৰ পৰীক্ষাত যিজন জিকিল বা জয়ী হ'ল তেওঁক ৰজাই কি পুৰস্কাৰ দিলে, এই গোটেইবিলাক কথা আমি পৰৱৰ্তী দফাসমূহত পঢ়িবলৈ পাম। আজিলৈ তোমালোকক এই দুটা দফাই পঢ়ালোঁ। দফা দুটা আকৌ এবাৰ পঢ়ি দিছোঁ, তোমালোকে ভালকৈ মন কৰিবা। আকবৰ দিল্লীৰ বাদশ্বাহ আছিল। তেওঁৰ ৰাজসভাত বীৰবল নামেৰে এজন সভাসদ আছিল। বীৰবল অতি বুদ্ধিয়ক বাবে আকবৰে বৰ স্নেহ কৰিছিল। আকবৰে মাজে সময়ে সভাসদসকলৰ বুদ্ধিৰ পৰীক্ষা লৈছিল। পিছে বীৰবলক বুদ্ধিৰ পৰীক্ষাত কোনেও পৰাস্ত কৰিব পৰা নাছিল। এদিন আকবৰে মজিয়াত এডাল ৰেখা টানি উপস্থিত সভাসদসকলক ক'লে, এই ৰেখাডাল যিজনে স্পৰ্শ নকৰাকৈ চুটি কৰিব পাৰিব তেওঁকে মই পুৰস্কাৰ দিম। গতিকে তোমালোকে নিশ্চয় দফা দুটা ভালদৰে বুজি পালা। ঘৰত তোমালোকে ভালদৰে পঢ়িবলৈ চেষ্টা কৰিবা আৰু বহীত লিখি এই দফা দুটা মোক ফটো মাৰি গ্ৰুপত পঠিয়াবা। আৰু দফাটো লিখাৰ সময়ত তাৰ ওপৰত বুধিয়ক বীৰবল পাঠৰ নামটো কিন্তু লিখিবলৈ নাপাহৰিবা। আজিলৈ ক্লাছটো ইমানতে সামৰিছোঁ। ধন্যবাদ।